নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰুমাৰাণীয়ে মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত দেখিলে আমি বিয়াৰ জোৰোণ দিয়া ভিডিঅ' দেখালোঁ, জোৰোণ দিয়া পৰ্ব। আহকচোন এতিয়া তেল দিয়া পৰ্বটো চাওঁ, কেনেদৰে কি কি নিয়ম কৰে বলক। বিয়াৰ তেল দিয়া পৰ্ব ইমানতে সামৰণি পৰিল। এতিয়া আমি গোটেই গাঁৱৰ জীয়াৰী বোৱাৰী সকলোৱে লগ লাগি বিয়াৰ ভোজৰ কাৰণে নহৰু গুচাই আছোঁ। যিমানখিনি পাৰোঁ মাংসৰ কাৰণে নহৰুবোৰ গুচাই থৈ দিওঁ, তাৰপাছত অলপ তামোলো কাটি থ'ব লাগিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বহুতকেইটা দৃশ্য কেমেৰাত বন্দী কৰিব নোৱাৰিলোঁ অলপ অসুবিধাৰ বাবে, যিমানখিনি পাৰিছোঁ দিছোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰি জনাব কেনে পালে। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। বিয়াৰ ধামাকা ভিডিঅ' আহি আছে, প্লিজ চাই থাকক, মোৰ ভিডিঅ'বোৰ কণ্টিনিউ কৰি থাকক, বিয়াৰ ধামাকা ভিডিঅ' দেখা পাব। আজিলৈকে ইমানতে সামৰিছোঁ, বাই বাই।